সকলোকে হিয়া বৰা নমস্কাৰ আৰু স্বাগতম মোৰ চেনেললৈ। আজিৰ প্ৰথম সাঁতোৰটো আমি আৰম্ভ কৰিছোঁ। প্ৰথম সাঁতোৰটো হৈছে এনে ধৰণৰ। এনেকুৱা কি আছে যোনটো নেকি কেতিয়াও নাছিল আৰু কেতিয়াও নাহে। আপোনাৰ হাতত আছে 5 ছেকেণ্ড। ইয়াৰ উত্তৰটো হৈছে অহাকালি। আহকচোন দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। আপোনাৰ লগত 2টা গৰু আৰু 3টা ছাগলী আছে। এতিয়া কওকচোন আপোনাৰ লগত কেইটা ভৰি আছে? আপোনাৰ হাতত আছে 5 ছেকেণ্ডৰ সময়। যদি আপুনি পাৰে তলত এনসাৰটো কমেণ্ট কৰিব। ইয়াৰ এনসাৰটো হৈছে 2টা। যদি আপুনি কথাটো বুজি পাইছে বহুত ভাল কথা। যদি আপুনি কথাটো ভালকৈ বুজিব পৰা নাই তেতিয়াহ'লে আপুনি প্ৰশ্নটো আকৌ এবাৰ পঢ়ি চাওক, আপুনি নিশ্চয় বুজি পাব। এতিয়া আহকচোন আমি আগবাঢ়ি যাওঁ তৃতীয় প্ৰশ্নলৈ। হাতত আছে ভৰিত আছে কিন্তু জিভাত নাই, কওকচোন কি বস্তু? আপোনাৰ হাতত আছে 5 ছেকেণ্ডৰ সময়। যদি আপুনি উত্তৰটো বিচাৰি পাইছে তলত কমেণ্ট কৰি দিব। এনসাৰটো হৈছে হাড়, মানে আমাৰ শৰীৰৰ হাড়বিলাক। এতিয়া বলক 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। কি আপুনি জানেনে এনেকুৱা কি বস্তু আছে যি নেকি ৰ'দত দিলে নুশুকায়? আপোনাৰ হাতত আছে 5 ছেকেণ্ডৰ সময়। যদি এনসাৰটো পাৰে আপুনি তলত কমেণ্ট কৰি দিব। এইটো কুৱেশ্যনৰ এনসাৰটো হৈছে পচিনা। আপুনি ভাবিছিলেনে এইটো কুৱেশ্যনৰ এনসাৰটো ইমান ফানি হ'ব বুলি? আপুনি তলত কমেণ্ট কৰিবচোন আপুনি কি ভাবিছিলে ইয়াৰ এনসাৰটো। এতিয়া বলক আগবাঢ়ি যাওঁ এতিয়া এইটো চেনেলৰ লাষ্ট কুৱেশ্যনলৈ। এনেকুৱা এটা গানা কওক যোনটো গানা নেকি দুনিয়াত, মানে এইটো ৱৰ্ল্ডত, মানে এইটো পৃথিৱীখনত সকলোৱে জানে, সকলোৰে জনপ্ৰিয় সেই গানটো। আপুনি কওকচোন বাৰু কোনটো গানৰ কথা কোৱা হৈছে? বহুত সহজ প্ৰশ্ন এইটো। আপোনাৰ সময়টো এতিয়া ষ্টাৰ্ট হৈছে। আপুনি যদি এনসাৰটো পাইছে তো তলত আপুনি কমেণ্ট কৰক। যিসকলে এইটো প্ৰশ্নৰ উত্তৰটো দিব পাৰিছে তেওঁলোকলৈ আমাৰ চেনেলৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আৰু যিসকলে এনসাৰটো দিব পৰা নাই তেওঁলোকক আকৌ অহা দিনত ভাল ভাল প্ৰশ্ন দিয়া হ'ব। তেওঁলোকে চেষ্টা কৰিলে নিশ্চয় পাৰিব। আমাৰ লগত জড়িত থাকিব এনেকুৱা ভাল ভাল প্ৰশ্ন বা উত্তৰ জানিবৰ কাৰণে। এইটো প্ৰশ্নৰ উত্তৰটো মই কৈ দিছোঁ বাৰু। হয়, আপুনি ঠিকেই পঢ়িছে। হেপী বাৰ্থডে টু ইউ। হয়, এইটো সকলোৰে জনপ্ৰিয় গানা হয় আৰু এইটো ৱৰ্ল্ডত পূৰা পৃথিৱীখনত সকলোৱে জানে এই গানাৰটো। আপোনালোকে অলপো ভাল পাইছে তেতিয়াহ'লে আপুনি মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মৰম চেনেহ সদায় মোৰ চেনেলৰ ওপৰত বজাই ৰাখক। তো আজিৰ সাঁতোৰটো এইখিনি সমাপ্ত। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।